নাখাবি ৰ ফটো আৰু ভিডিঅ' লোৱাই নাই মই লৈ লওঁ ৰ আজি 1 তাৰিখ বুলি এনেই আমি ওলাই আহিলোঁ আৰু ওলাই আহি ইমান ধুনীয়া এখন নাৰ্চাৰী দেখিলোঁ নৰৈ নোৱাৰিলোঁ তাতে ৰৈ পেলাই ভিডিঅ' কৰিলোঁ ফটো উঠিলোঁ আৰু কথা পাতিলোঁ নাৰ্চাৰীৰ মালিকৰ সৈতে খুব ধুনীয়া এখন নাৰ্চাৰী এয়া চাওকচোন পাহাৰটোৰ অৱস্থা দেখি আপোনালোকে বুজি পাইছেই কি গতি হৈছে এতিয়া আমি ৰেষ্টুৰেণ্ট এখনত সোমালোঁ এনেই অলপ ফুৰিলোঁ মানে মানুহৰ ঘৰত নহয় এতিয়া ইয়াতে কিবা কিবি খাই লওঁ খাই পেলাই আমি ঘৰলৈ যামগৈ যিহেতু আমি 31 তাৰিখে নিৰামিষ খাইছিলোঁ শনিবাৰে আমি নাখাওঁ যিহেতু আজি কিবা এটা খাবলৈ মন গ'ল কিবা কিবি খাই লওঁ আৰু খাই মেলি যাওঁ আৰু এইখন ৰেষ্টুৰেণ্টত আকাশী গংগা খুব সুন্দৰ খানা বনাই বুলি শুনিছোঁ চাওঁচোন কেনেকুৱা খানা বনাই কি কথা আকাশী গংগাৰ খানা সঁচাই বৰ টেষ্টি আছিলে খুব সুন্দৰকৈ বনাইছিলে The next day. কি খাবা ভাল হয় ন ইয়াৰ ভিডিঅ'টো একচুৱেলি মই 1 তাৰিখে আৰম্ভ কৰিছিলোঁ কিন্তু মই সময় পোৱা নাছিলোঁ সেয়ে মই এডিট কৰিব পৰা নাছিলোঁ গতিকে আজি আপলোড দিম আৰু আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব